অহাকালি শহুৰ দেউতাৰ বাৰ্ষিক শ্ৰাদ্ধভাগ পৰিছে। আজি আমি গোটেইকেইটা দিনত লঘোণে আছিলোঁ আৰু এতিয়া ভাত সাজ বনাবলৈ লৈছোঁ। এই সাজ ভাতক আমি হবিজ ভাত বুলি কওঁ। আপোনালোকৰ পিনে কি নামেৰে জনাজাত এবাৰ কমেণ্ট বক্সত লিখিবচোন। আইজং চাউলৰ লগত লৈছোঁ জহা চাউল অকণমান। গোটেইখিনি জহা চাউল দিলে আমি খাই ভাল নাপাওঁ। এয়া লৈছোঁ আদা 5 টুকুৰা, মানে 5জনে আমি হবিজ ভাত খাম, গতিকে গাই প্ৰতি যেন এটা পিচ আহে চবৰে তেনেকৈ লৈছোঁ। আৰু এয়া নিমখ দি দিছোঁ। লগতে এয়া মগু দাইল এখন কটন কাপোৰত দিছোঁ। মগু দাইলখিনি ধুই লৈছোঁ আগতে আৰু এনেকৈ টোপোলা বান্ধি কিনে ভাতৰ লগত মিক্স কৰি দিছোঁ। মই ইয়াৰে পিটিকা বনাম। তাৰপিছত এয়া আমাৰ আলু হৈ গ'ল, মানে মই এক্সট্ৰা কৰি আলু বইল কৰিবলৈ দিছিলোঁ আৰু ভাত সাজো ৰেডি হৈ গ'ল। ভাত সাজৰ লগত আছে এয়া বটা বুট বটিছিলোঁ, এয়া বেঙেনা আলু পিটিকা, আদা এটুকুৰা আৰু মগু দাইল পিটিকা। এসাঁজ ভাত খাই যে কিমান ভাল লাগে। আপোনালোকে কি নামেৰে কয় এই সাঁজ ভাতক জনাবচোন। আজিলৈ আহিলোঁ, বাই বাই।